নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কলগছৰ কিছুমান বেমাৰৰ কথা আপোনালোকৰ সকলৰ লগত শ্বেয়াৰ কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে কেতিয়াবা কল খেতি কৰিম বুলি ভাবি আছে বা কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো ভালকৈ চাওক। এইটো যিটো বেমাৰৰ লক্ষণ দেখা দিছে, এইটো আমি পানামা বেমাৰ বুলি চিনাক্তকৰণ কৰিছোঁ। যদি এইটো বেমাৰৰ লক্ষণটো হ'ল এনেকুৱা ধৰণৰ, মানে প্ৰথমতে পাতবিলাক অলপ হালধীয়া হৈ আহিব। তাৰপিছত পাতটো শুকাই কিনে মানে তলিৰ ফালে এনেকুৱাকৈ হেলি যাব বা কৰি যাব। তো এইটো হ'ল পানামা বেমাৰ। আৰু মই এইটো ইউজ কৰি আছোঁ, যিটো স্ক্ৰীনত দেখিবলৈ পাইছে। এইটো ফলাফলটো খুবেই ভালেই পাইছোঁ মই। আৰু যদি আপোনালোকে এইটো নিদি আপোনালোকে কিবা কেলেক্সিনটো দিব পাৰে। মই কেলেক্সিনটো ইউজ কৰা নাই, কেলেক্সিনটো ভালে হ'ব চাগে। মই এইটোৱে কৰি দি আছোঁ আগৰ পৰাই, আৰু ইয়াৰ ফলাফলটো মই ভালেই পাইছোঁ। তাৰ কাৰণে মই এইটোৱে ব্যৱহাৰ কৰি আছোঁ। আৰু চাব, এই বেমাৰটো মানে কল খেতি কৰিলে এইটো বেমাৰ প্ৰায় বেছিভাগতে দেখিবলৈ পোৱা যায়। এইটো এটা খুবেই বেয়া বেমাৰ, আৰু এই বেমাৰটো মানে আপোনালোকৰো যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে সোনকালে এইটো ঔষধ দিয়ক। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু বেল আইকনটো দবাই দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।